Welcome back to my YouTube channel. আজি মই গুলাব জামুন বনাব খুজিছো। গুলাব জামুন বনাবৰ কাৰণে আপুনি গুলাব জামুনৰ পেকেট এটা কিনিব পায়। হে পেকেটটো কিনি লৈছো মই আৰু এতিয়া এই গুলাব জামুনৰ পাউডাৰখিনি বনাবৰ কাৰণে যিখিনি পাউডাৰ সেইখিনি মই ভালদৰে পানী অলপ দি মাৰি লৈছো। আৰু এইখিনি আপুনি যিমানে মিহি কৰিব সিমানে আপোনাৰ লাৰু কেটা ভাল হ'ব। আৰু যদি আপুনি এইখিনি ভালদৰে মিহি কৰি নলয় তেন্তে লাৰু কেটা যেতিয়া বনাব তেলত দিব ফাট মিলি যায় আৰু তেতিয়া আপোনাৰ গুলাব জামুনটো নহয় গতিকে আপুনি এইখিনি ভালদৰে মিহি কৰি ল'ব। আৰু মই এনেদৰে মিহি কৰি উঠি হাতেৰে লাই চাইছো গম পাইছো আৰু এতিয়া আমি বহুত কেটা লাৰু বনাই লৈছো। আৰু লাৰুটো বনাই উঠি আপুনি মন কৰিব লাৰুটো ফাট মিলিছে নেকি। যদি ফাট মিলে তেলত দিলে কিন্তু ফাটি যাব। এনেকৈ মই বহুত কেটা লাৰু বনাই ললো। আপুনি দেখিছে এনেকৈ বনাই কিছু থৈ দিছো। আৰু এতিয়া মই চেনি পানীখিনি বনাব লৈছো। চেনি পানী বনাবৰ কাৰণে 2 কাপ চেনি লৈছো আৰু 2 কাপ পানী লৈ ভালদৰে উতলিব দিছো। এইখিনি পুৰা গৰম হ'ব দিছো আৰু যেতিয়া উতলিব আপুনি হাতেৰে চুই চাই গম পাব যে এটো অলপ আঠা আঠা টাইপ হৈছে তেতিয়া আমি নমাই থৈ দিম। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে নমাই থৈ দিম চেনি পানীখিনি। আৰু এতিয়া আমি ৰিফাইন অইলখিনি বহাই দিছো। ৰিফাইন অইলখিনি গৰম হোৱাৰ পিছত আমি জুইটো কমাই ইয়াতে লাৰু কেটা দি দিছো। আপুনি দেখিছে লাৰু কেটা আৰু মাজে মাজে লৰাই থাকিব আৰু লৰাই পিনে এনেকুৱা ৰঙচুৱা টাইপ হৈ যাব। যেতিয়া আপোনাৰ ৰঙচুৱা হ'ব তেতিয়া আপুনি লাৰু কেটা নুমাই থব পাৰিব। ইয়া অকমান ৰঙচুৱা হ'ব ধৰিছে আৰু ইয়া এতিয়া বেছি ৰঙচুৱা হৈ গৈছে। এতিয়া আমি নমাই থৈ দিম আৰু যিখিনি চেনি পানী ৰেডি কৰিছিলো সেই চেনি পানীখিনি দি দিম। কিন্তু মন কৰিব লাৰু কেটা গৰমে নিদিব। লাৰু কেটা ঠাণ্ডা হোৱাৰ পিছতহে চেনি পানীখিনি দিব। এয়া আপুনি দেখিছে চেনি পানীখিনিত মই দি থৈ দিছো লাৰু কেটা। এনেদৰে আপোনালোকেও বনাব। সকলোৱে খাব ভাল পাব। Thank you.